18 মাৰ্চ সোমবাৰে মধ্যপূব গুৱাহাটী বিহু সন্মিলনীৰ ৪৬ সংখ্যক বৰ্ষৰ লাইখুটা আনুষ্ঠানিকভাৱে স্থাপন কৰা হয়। লাইখুটা স্থাপন কৰে পূব গুৱাহাটী সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই। 13, 14 আৰু 15 এপ্ৰিলত বিহুৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা উল্লেখ কৰে মধ্যপূব গুৱাহাটী বিহু সন্মিলনৰ সভাপতি জ্যোতিৰ্ময় গোস্বামীদেৱে। বিহুৰ প্ৰাক্ষণত 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিল তাৰিখলৈ প্ৰশিক্ষক অৰুণজ্যোতি শইকীয়াৰ নেতৃত্বত বিহু নাচ আৰু বিহুগীতৰ কৰ্মশালাও অনুষ্ঠিত হ'ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। উক্ত অনুষ্ঠানত 13 তাৰিখে গীতৰ শৰাই আগবঢ়াব কণ্ঠশিল্পী জুবলি বৰুৱাই। একেদৰে 14 তাৰিখে চন্দন দাস আৰু 15 তাৰিখ সন্ধিয়া শ্ৰেয়নিকা ভূঞা আৰু কৃতিকা নাথে গীতৰ শৰাই আগবঢ়াব বুলি উল্লেখ কৰে। মধ্যপূব গুৱাহাটী বিহু সন্মিলনৰ সভাপতি জ্যোতিৰ্ময় গোস্বামীদেৱ আৰু উপসভাপতি ধৃতিমালা ডেকাই আমাৰ আগত এইদৰে ভাষ্য প্ৰদান কৰে। নমস্কাৰ। পোনপ্ৰথমে আমাৰ এই ৪৬তম যিটো ৰঙালী বিহু উদযাপন কৰিবলৈ আমি গৈছোঁ, সেইটো চবকে আমি আমাৰ শুভেচ্ছা জনাইছোঁ, আমি শুভেচ্ছা বিচাৰিছোঁ লগতে, আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোক আহিছে আজি। আমাৰ যিটো অলৰেডি আমাৰ ধৃতিমালা ডেকাই ক'লে যে আমি যোৱাকালি আমি এইটো মুকলি কৰিছোঁ, আৰু আজি দিন চাই পেলাই আমি আজি 18 তাৰিখে আমি লাইখুটা স্থাপন কৰিলোঁ, আৰু এতিয়া আমাৰ মূল যি পেণ্ডেল সেইখন আৰম্ভ হ'ব কাম। এইবাৰ বিহু আমাৰ 13, 14, 15 তিনিদিন হ'ব। 13 তাৰিখে তাৰ আগতে আমাৰ হেৰি কৰা হ'ব, আৰু এটা প্ৰগ্ৰাম থাকিব যে য'ত নেকি আমি পতাকা উত্তোলন 13 তাৰিখে আমি কৰিম, আৰু পতাকা উত্তোলনৰ দিনাখন এইটো আমাৰ পতাকা উত্তোলন কৰিব আমাৰ মাজৰে আমাৰ বয়োজ্যেষ্ঠ শ্ৰী দীন হাজৰিকাদেৱে। তেখেতে এইখন বিহুৰ লগত বহুত বছৰৰ পৰা জড়িত, আমাতকৈ বহুত আগৰ পৰা, আৰু তেখেতক আমি সম্বৰ্ধনা জনাব খুজিছোঁ বিহু পতাকা উত্তোলন কৰোৱাই। আৰু তাৰ মাজতে আমি 1 তাৰিখৰ পৰা আমি আৰম্ভ কৰিম এটা বিহুৰ কৰ্মশালা। আমাৰ মাজতে আছে অৰুণজ্যোতি শইকীয়া বুলি, তেওঁ প্ৰত্যেক বছৰে কৰি আছে। ভালেখিনি ষ্টুডেণ্ট গোট খায়, প্ৰায় 100ৰ ওপৰৰ ষ্টুডেণ্ট হয়, আৰু আমাৰ অলপ ঠাই কম, তথাপি আমি মেনেজ কৰি লওঁ। এইটো নাচনী ঢুলীয়াই কওক, আপোনাৰ হুঁচৰি এটা দল বনায় তেওঁলোকে, সেইটো তাৰমানে সেই খন্তেকীয়া হৈ যায়। বছৰ দিনটোৰ আমি যিটো উৎসৱ পালন কৰোঁ খন্তেকীয়া, পিছত ধৰক পৰৱৰ্তী ক্ষেত্ৰত তেওঁলোকৰ যদি কিবা প্ৰগ্ৰেম কৰিব লাগে আমি তেওঁলোকক বিচাৰি নাপাওঁ। সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এটা অনুৰোধ কৰিছে যে প্ৰত্যেকখন কমিটিৰ পৰা নাই কমেও 2-3টাকৈ হুঁচৰি দল আছে, এইবাৰ 4টাকৈ ধৰক হুঁচৰি দল তেওঁলোকে সেয়া কৰিব লাগে, উলিয়াব লাগে, যাতে নাচিব পাৰে। আপোনালোকে দেখিছে যোৱা বছৰ বিহুত 10,000 যুৱক যুৱতী লৈ পেলাই আমি কিমান ডাঙৰ এটা অভিলেখ গঢ়িছোঁ। আকৌ আগন্তুক 25 বৰ্ষতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া 25,000 বিহুৱতী লৈ পেলাই দিল্লীত এটা অনুষ্ঠিত কৰিবলৈ গৈ আছে। আমাৰ কাৰণে সাংঘাতিক গৌৰৱৰ কথা, আৰু আমি ভাবোঁ যে আমাৰ তৰফৰ পৰা আমি নৱপ্ৰজন্মই আমাৰ সন্তানসকলক উলিয়াই যদি আনো, আমাৰ যিটো পৰম্পৰাগত আমাৰ বিহুটোও থাকি যাব, আৰু মুখ্যমন্ত্ৰীয়ে যিটো চেষ্টা কৰি আছে সেইখিনিও যথেষ্টখিনি এটা বিশ্ব দৰবাৰতো আমি এটা অভিলেখ গঢ়িছোঁ, আৰু 25,000টোৱে কিমান ডাঙৰ এটা অভিলেখ গঢ়িব পাৰিব। সেইকাৰণে আমি ভাবোঁ যে বিহুটো অকল এই বহাগৰ সময়খিনিতে বিহুটো ৰাখি আমি সীমিত কৰিব নালাগে বুলি মই ভাবোঁ। ধৰক আগতে আমি নাচিছিলোঁ, আমাৰ সময়ত আমাৰ এটা আছিলে যে কিবা স্কুলৰ প্ৰগ্ৰেম হওক, কলেজৰ প্ৰগ্ৰেম হওক, বিহুটো আমাৰ থাকে, এতিয়াও থাকে, নথকা নহয় বস্তুটো, কিন্তু সেই ইণ্টাৰেষ্ট বা সেইটো নাই, সেইটো আপোনাৰ টেপ ৰেকৰ্ডিঙত বাজি পেলাই যায়। আমি লাইভ বিহু কৰিছিলোঁ, ঢুলীয়া থাকে, আপোনাৰ পেঁপা গগনা, আমাৰ চব আমি নিজেই গোটেইখিনি কৰিছিলোঁ। তো তেনেকুৱা পৰিৱেশটো আনিবৰ কাৰণে আমি এটা চেষ্টা কৰিছোঁ। আমাৰ এখন বিহু কমিটি, মধ্যপূব গুৱাহাটী বিহু কমিটিও সেইটো এটা চেষ্টা চলাইছে যে আমাৰ তৰফৰ পৰা আমাৰ এই কমিটিখনৰ নাই কমেও 5টামান দল যাতে আমি 2025ত মুখ্যমন্ত্ৰীক আমি উপহাৰ হিচাপে, আমাৰ কমিটিৰ ফালৰ পৰা আমি উপহাৰ হিচাপে যাতে দিওঁ, আৰু সেই 25,000 যুৱক যুৱতীৰ মাজত আমাৰো যাতে এই বিহু কমিটিৰ পৰা অভিলেখ গঢ়িবৰ কাৰণে আমিও যাতে গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে দিল্লীত বিহু উলিয়াই নিয়ে, হয়, আমি একদম সেইটো সাংঘাতিক, তেখেতক প্ৰথম কথা আমি কৃতজ্ঞতা জনাইছোঁ, আৰু শলাগ ল'বলগীয়া, কাৰণ সেইটো যিটো চিন্তাধাৰাৰে তেখেতে আগবাঢ়ি পেলাই গৈছে, যিটো 10,000 তেখেতে কৰি দেখালে, 25,000টোততো আমি চকু মুজি বিশ্বাস কৰিব পাৰোঁ, দিল্লীত যিটো কৰিব কৈছে। আৰু আমাৰ ফালৰ পৰা আমি তাৰমানে যিমানখিনি পাৰোঁ আমি যথেষ্ট চেষ্টা কৰিম। সেইকাৰণে ক'লোঁ নহয়, আমি আমাৰ ফালৰ পৰা উপহাৰ দিব বিচাৰিম যে 4-5টামান দল আমিও যাতে প্ৰস্তুত কৰি ওলাব পাৰোঁ সেই অভিলেখ গঢ়াৰ ক্ষেত্ৰত। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সঁচাই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। সত্য, বিশ্বাস আৰু সততাৰে ৰাইজৰ স্বাৰ্থ। নৰ্থ ইষ্ট নিউজ আছাম।